শইকীয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ বন্ধুসকল। এয়া আমি আছোঁ সপ্তম মিচিংসকলৰ ইউথ ফেষ্টিভেলত আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ সঁজুলি বীজ খেতি ব্যৱহাৰ কৰিব পৰা কিছুমান সঁজুলি তেওঁলোকে সজাই তোলা কিছুমান আছে, সেইখিনি সম্পূৰ্ণৰূপে আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাছ ধৰা, কুকুৰা বান্ধিব পৰা আৰু তেওঁলোকে সঘনাই ব্যৱহৃত কিছুমান সঁজুলি প্ৰদৰ্শিত হিচাপে তৈয়াৰ কৰি ইয়াত সজাই ৰাখিছে। এয়া বাঁহেৰে নিৰ্মিত কিছু আচবাব। দাদা বিক্ৰী কেনেকুৱা হৈছে? অৰ্ডাৰ হৈছে? হয়, অৰ্ডাৰ ইয়াত মানে আপোনালোকে অৰ্ডাৰহে লৈছে? এইখিনি যিখিনি সঁজুলি ৰাখিছে সেইখিনি ডেমোৰ কাৰণে ৰাখিছে? হয়। বাইদেউ বিক্ৰী কেনেকুৱা হৈছে? হয়, বঢ়িয়া হৈছে। হয় বাইদেউ এয়া কি সূতা? কপা। এইটো কপা গুটিটোৰ পৰা উলিওৱা হৈছে ন? হয়। তাৰপিছত ইয়াৰ গুটিটোৰ পৰা এই গুটি ছিঙি আনিলে, তাৰপিছত এই নেউটনিতে মানে এইটো কি কপা হয়? এইটো কপা বুলিয়ে কয় আৰু কপা গছ। তাৰ পৰা এইটো প্ৰস্তুত হৈছে ন? এইখিনি জিম কাপোৰ প্ৰথম অৱস্থাটো এইটো নেকি? হয়, ইয়াৰ পৰা এইটো হয়। এইটো কি মেচিন কয়? এইটো কৰেট। নেউটনি, অসমীয়াত নেউটনি, মিচিঙত কৰেট। আৰু ইয়াৰ পাছৰ এইটো কৰে। তাৰ পাছৰ অৱস্থাত কি কৰে? নৃত্য দিয়ে কোবাই। আৰু তাৰ পাছত এইটো ৰছী বনোৱা হয়। হয়, তাত বয় আৰু এইটো সূতাৰ পৰা কি কি বব পাৰি এনেই? ফিনিচিংটো এনেকুৱা হয়। এইটো আগফালটো এনেকুৱা, পিছফালটো এইটো পিছফালটো প্লেন থাকে ন? প্লেন থাকে। এইফালে নোমটো থাকে, গাত ল'ব লয়। নোমটো মানে গৰম হয়। এইখনৰ নাম কি কয় আপোনালোকৰ? গাদু। গাদু। মিচিঙত গাদু বুলি কয়। আপোনালোকে অৰ্ডাৰ লৈছে নে এনে ডেমো হিচাপে দেখাইছে? প্ৰদৰ্শনী অৰ্ডাৰো পাইছোঁ, অৰ্ডাৰো দুখনমান বিকিলোঁ আৰু অৰ্ডাৰ লৈ আছোঁ। অৰ্ডাৰ লৈ আছে এতিয়া কালিৰ দিনটোহে আছে, 4 দিনৰ। এইটো অলপ মানে প্ৰদৰ্শনী হিচাপে আপোনালোকে দুখন বিকিলোঁ আৰু। হয় হয়, ঠিক আছে, ধন্যবাদ। দাদা আপোনালোকে এগ্ৰিকালচাৰৰ ফালৰ পৰা আহিছে নেকি? জনাবচোন এইখিনি কি কেনেকুৱা সঁজুলিখিনি কি ব্যৱহাৰ কৰা হয়? এইটো স্প্ৰে হয়। এইকেইটা স্প্ৰে হয়, এইটো বেটাৰী স্প্ৰে হয়। আৰু আপোনালোকৰ মানে প্ৰদৰ্শনী কি ৰাখিছে দেখাই দিয়ক। আমি ধান খুন্দা ৰখাইছোঁ। হয়, তাৰপিছত আমাৰ এইটো ৱাটাৰ পাম্প আছে, ব্লেকিং মেচিন আছে। আপোনাৰ এইটো ৰবি খেতিৰ কাৰণে এইটো আছে। এইটো ৰবি খেতি কি কৰে? এইটো মাটিটো চাহ কৰে, মিহি কৰে। তাৰপিছত এইটো আছে আপোনাৰ গ্ৰাইণ্ডাৰ হয়। এইটো আপোনাৰ বন কাটিবও পাৰে আৰু এইটো মাটিটো খুব মিহি কৰে। এইটো গ্ৰাছ কাটাৰ আছে, গ্ৰাছ কটা আছে এটা। এইখন কিহৰ পাংখা হয়? এখন ৰোটাৰ হয়। এখন মিনি পাৱাৰ টিলাৰ আছে, তাৰ ৰোটাৰ হয়। আপোনালোকে এইটো প্ৰদৰ্শনী হিচাপে ৰাখি মেলি মানে কিবা
চৰকাৰী হেৰি ৰাখিছে নি মানে লৈছে নি বুকিং কৰিছে কিবা বুক কৰাৰ ব্যৱস্থা ৰাখিছে নি আছে আমাৰ ইয়াতে পাৱাৰ টিলাৰ পাব হয় পাৱাৰ টিলাৰ আপোনাৰ VSC শক্তি আৰু কিলোস্কাৰ পাব চৰকাৰী যিখিনি সুবিধা সেইখিনি পাব এইখিনিয়ে মানে আপোনালোকে প্ৰদৰ্শনী হিচাপেহে শ্ব' কৰিছে ইয়াতে আৰু তেখেতসকলে প্ৰদৰ্শিত কৰা কেইটামান সঁজুলি কিদৰে ব্যৱহাৰ কৰা হয় সেয়া দেখাই দিছে সম্পূৰ্ণকৈ ধুনীয়াকৈ ইয়াত চিলাপথাৰৰ এজন কৃষকে নিজে উদ্ভাৱিত কৃষি সঁজুলি প্ৰদৰ্শন কৰিছে দাদা আপুনি এইখিনি যিখিনি সঁজুলি ইয়াত মানে প্ৰদৰ্শনী হিচাপে সজাই তুলিছে সেইখিনি আপুনি নিজে সৃষ্টি কৰা হয় সেইখিনি আপোনালোকৰ কৈ দিয়ক যাতে ব্যৱহাৰ হয় মানে কিদৰে ব্যৱহাৰ হয় এইটো মানে হয় এইটো ধৰা বেঙেনা খেতি হয় এবিঘা বেঙেনা লগাইছে বাৰু এইটোতো ৰিং কৰিব লাগে ৰিং কৰি সাৰ দিব লাগে এইটো আমি সহজে এনেকৈ কৰিব পাৰোঁ সহজে কৰিব পৰাকৈ এইটো আছে এনেকুৱা আগবাঢ়ি গৈ যাব পাৰে এনেকৈ কৰি যাব পাৰে এনেকুৱা আৰু কি কি সঁজুলি আছে আৰু এইটো পলুৰ এৰী পলুৰ লেটা ওলোৱা হয় ইয়াৰ পৰা আমি এনেকুৱা হেৰি কৰিব পাৰোঁ সেইটো চাপোজ এইটো এনেকুৱা দিলোঁ সূতাটো নিজে ইয়াৰ পৰা কেইবাটো ওলাই যায় মেলিব লাগে মেলিব লাগে এয়া আহি গ'ল লগে লগে একেবাৰতে আহি গ'ল হয় সহজ পদ্ধতিৰে তেওঁ মানে পলুৰ পটাপট মানে ওলাই ওলাব পৰা আৰু যদি সিজাই মানে সিজালে আকৌ এনেকুৱাহে ধৰিব লাগে এনেকুৱা ধৰি বস্তুটো এনেকুৱা কৰি এনেকুৱা কৰাৰ লগে লগে মানে লেটাৰটো সিজোৱাটো মানে পৰি যাব তাৰপাছত আমাৰ লাভটো এনেকৈ মানে এইটো মানে মানুহে এনেকুৱা ওলাই মানে তেতিয়া কি হয় মানে হাতটো কেইবাটো বিষ হৈ যায় বিষ হোৱাৰ পাছত বেছি ওলাব নোৱাৰে তেতিয়া মানে বেলেগেৰে কাটে বেলেগেৰে কাটিলে 350 টকাই মূল্য পায় আৰু যদি এইটো এনেকুৱা যদি ওলায় হাতেৰে বা ইয়াৰ পৰা ওলায় তাৰ 730 টকা 720 টকা মূল্য বেছি হৈ যায় মূল্য বেছি হয় তেনেকুৱা আৰু এইটো কি আছে এইটো বস্তু আমি শাৰীবদ্ধভাৱে নকৰা খেতি ধৰা ধনিয়া ধৰি লোৱা কিছুমান মানে হয়তো থাকে আৰু তাততো অকণমান জেগাটো থাকে সেইবোৰত মানে আমি অকণমান জেগাত মানে কি কৰোঁ এনেকৈ কৰি এনেকৈ মানে পইচাটো মানে নিৰ্ণয় কৰিব পাৰোঁ বহনটো আৰু য'ত বহন থাকে ইমান মাৰাৰ পাছত এনেকৈ মাৰি দিলে বহনটো গুচি যায় এনেকুৱা মানে বহুতখিনি দেখিবলৈ কিন্তু সৰু কিন্তু কামত যথেষ্ট আগবাঢ়ি যাব পাৰে আৰু কি কৰা হয় এইটো হ'ল ব্ৰইলাৰ দানাৰ পাত্ৰ এই ব্ৰইলাৰ দানাৰ পাত্ৰটো মুঠতে মানে আমি সকলো কৃষকে মানে কিনিব নোৱাৰে সেইটো কাৰণে পাখেৰে যদি আমি বনাওঁ তেতিয়া মানে আমাৰ সুবিধা হয় ইয়াত মানে দানাটো লগালোঁ দানাটো লগোৱাৰ পাছত ইয়াৰ পৰা ওলাই থাকিব তলৰ পৰা ইয়াৰ পৰা ইয়াৰ পৰা দানাটো ওলাই থাকে যিমানে মানে হেৰি কৰে ওলাই থাকে সমানে আৰু ইয়াত এইটো প্লাষ্টিক ইয়াততো 20 টকাই পৰিছে 20 টকা কৰিছে আমি এইটো এনেই পালোঁ এইটো তাৰৰ পৰা হেৰি কৰি তাৰৰ পৰা বনাই দিলে আৰু কি কি সঁজুলি মানে বিশেষকৈ আমাৰ হেৰি বেপাৰী বুলি ক'ব লাগিব তামোল বেপাৰীবিলাক বহুত কষ্ট হয় মানে সিহঁতে গৈ মানে তামোল পাৰিবৰ কাৰণে বহুত অসুবিধা দাংটো এনেকৈ দাঙিব লাগে বহুত দাঙিব লাগে বহুত সমস্যা আছে আৰু নকওঁ আৰু এইটোৰ কাৰণে এই বস্তুটো মোৰ উদ্ভাৱন কৰা হৈছে এইটো বেছি দিন হোৱা নাই এমাহমান হৈছে মই বনোৱা গতিকে ইয়াৰ পৰা মানে বহুতখিনি কাম হৈছে মানে মোটামুটি মই ভিডিঅ'টো দেখাই দিম মই ইয়াতে দেখাই দিম চাপ'জ পানী দিয়া
হয় এইটো তামোল গছত লগোৱা হয় ন এনেকৈ তামোল গছত এনেকৈ বান্ধি দিব লাগে বান্ধি দিয়া হ'লতো হয় তাৰপাছতে বস্তুটো মানে এনেকৈ মাৰিব লাগে এনেকৈ মাৰিব লাগে হয় এনেকৈ মাৰিলে বস্তুটো ওপৰলৈ গৈ থাকে তাৰপাছতে মানে তামোলৰ ঠোকটোত লগোৱা হয় পূৰা এইটো ধাৰা আছে গতিকে মানে ইয়াৰ পৰা মানে বহুতখিনি ছাকচেছফুল হৈছে মানে আপোনাৰ ঘৰ কোন জেগাত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো কৈ দিয়ক মোৰ চিলাপথাৰ ডিমু আপুনি এয়া অৰ্ডাৰ লৈছে নেকি এয়া মানে অকল প্ৰদৰ্শনী হিচাপে ৰাখিব মই মাত্ৰ প্ৰদৰ্শনে কৰি আছোঁ এতিয়ালৈকে কাৰণ মই আজি 20-22 বছৰে কৃষি কৰ্মৰ লগত জড়িত অৱশ্যে বাৰু এৱাৰ্ডো পাইছোঁ বাৰু মই ইণ্টাৰনেশ্যনেল ইন'ভেটিভ এৱাৰ্ড পাইছোঁ মানে ওপৰতো হ'ল ইয়াত আছে এইটোৱে কিন্তু চাৰ্টিফিকেট পাইছোঁ চৰকাৰী সুবিধা তেনেকুৱা সুবিধাটো হ'লে মই পোৱা নাই এইটো কাৰণে আগবাঢ়িব পৰা নাই বৰ্তমান প্ৰদৰ্শনীহে আপুনি প্ৰায় মোৰ মানে দুকুৰিতকৈও বেছি মানে কৃষি সঁজুলি বনাবলৈ আছে মানে উদ্ভাৱন সৃষ্টি কৰি আছোঁ বনাব পাৰোঁ কিছুমান বনাব পৰা নাই মানে কাৰণ আৰ্থিক অসুবিধাৰ কাৰণে আপুনি কিছুমান বনাব পৰা তেনেকুৱা বহুতখিনি বস্তু আছে বাৰু আৰু ইয়াতো কেইবাটাও মই দেখাইছোঁ বাৰু আৰু এইটো হ'ল বড়ো ধানৰ মানে পকা ধান চৰাই গান্ধী আৰু পৰি এই তিনিটা বস্তু আমি কোনো দৰৱ নিদিয়াকৈ অৰ্গেনিক চিষ্টেম আমি নিদিয়াকৈ মানে খেদিব পাৰোঁ আৰু সেইটো কথা সুবিধা যে এজন মানুহে এবিঘাই হওক 10 বিঘাই হওক 4টা কুটা দিব লাগিব কিন্তু এনেকুৱা ইয়াত মেকিং কৰা আছে মানে এই পদ্ধতিটো লগাব লাগে মানে এজনে মানে চৰাই খেদিব পাৰে এজনে চৰাই খেদিব পাৰে সেইটো চাওক যিখিনি এইখিনি লগাইছে এইখিনি ইমূৰৰ পৰা ইমূৰলৈকে পূৰা মহতিয়াই যাব পূৰা মহতিয়াই আৰু এয়া সেই লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা অহা কেইজনমান ব্যক্তি আছে ইয়াতে আপোনাৰ নামটো জনাই দিয়ক নামটো এনেই তাত কৃষি বিজ্ঞান ধন বুলি জানে এনেই চাৰ্টিফিকেট বিনোদ দাস হয় আপোনালোকে সেই গোটেইখিনি প্ৰদৰ্শনী হিচাপে সজাই দিছে বস্তুখিনি আপোনাৰ পৰা আমাক জনাই দিব পাৰিব বস্তুখিনি মানে কি জানিব বিচাৰিছে অকণমান দেখাই দিয়ক কি কি কেনেকৈ ৰাখিছে এইখিনি আৰু বিকিবলৈও ৰাখিছে নেকি এইখিনি বিকিবলৈ নাই ৰখা এইখিনি মানে আপোনাৰ এইখিনি ধান আৰু কণকলতা ধৰক হয় কণকলতা মানে আপোনাৰ 90 দিনীয়া ধান হয় আপোনাৰ 90 দিনৰ পাছত পকি দাব পাৰিব সোনকালে আপোনাৰ দ মাটি হ'ব কৰিব পাৰিব এইটো আপোনাৰ ৰাজমাহ হওক বুজিছে নাই হয় আকৌ এইবোৰ মটৰ এনেকৈ মানে আপোনাৰ এইবোৰ ৰখোৱা হৈছে মানে ৰবিশস্য মানে বাম খেতি কৰিব পাৰিব হয় প্ৰদৰ্শনী ৰখোৱা হৈছে ক'ত কেনেকৈ কৰিব পাৰি আৰু তেনেকৈ দিছে এইখিনি কি ৰাখিছে এইখিনিও তেনেকৈ আপোনাৰ হেৰি বীজেই হয় এইটো আপোনাৰ এইটো কি হেৰি ছুপাৰ বেগ আপোনাৰ এনি বীজ তাত ৰাখিব পাৰে বেয়া নহয় বহুত কোনো বীজ ইয়াত বেয়া নহয় আৰু এইটো কি মেচিন এইটো আপোনাৰ গুটি সিঁচা মেচিন গুটি সিঁচিব পাৰি গুটি সিঁচিব পাৰি নে চব সিঁচিব পাৰিব চব আলু কেনেকৈ ৰাখিব লাগে আলু কেনেকৈ ৰাখিব আলু ৰাখিবলৈ এনেকুৱা বস্তাত ৰাখিব পাৰে আপুনি তেতিয়া বেয়া নহ'ব এইটো আহিছে না আহিব আপুনি অৰ্ডাৰ কৰিলে পাই যাব ধান কটা মেচিন ধান কাটিব পাৰি ন ধান কাটিব পাৰি হয় ওখ হৈ থাকিলে ধানটো কাটিব পাৰি নে কি ওখ কিন্তু থিয় ধান হ'ব লাগিব হয় ওখ আৰু থিয় ধান এইটো কাটিব পাৰি নহ'লে কাটিবলৈ নোৱাৰিব পোৱা ধান কাটিব নোৱাৰিব হয় আৰু এইফালে কি মেচিন আছে দাম চিধা বুলি আপুনি গুটি সিঁচিব পাৰি গুটি সিঁচিব পাৰি এইটো ডাঙৰ গুটি সিঁচা ডাঙৰ মেচিন আৰু এয়া কি হাঁহ ব্ৰইলাৰ হাঁহ ইয়াৰ ভিতৰত মানে এনেকৈ আপুনি নাম এইটো আপোনাৰ এইটো ইফালৰটো কি হয় এইটো প্ৰদৰ্শনী ৰাখিছে কিন্তু যদি বস্তুটো বিচাৰে আপোনালোকৰ পৰা পাব কৃষি বিজ্ঞান কেন্দ্ৰ পাব মানে কৃষি বিজ্ঞান লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিলে এইখিনি পাব পাৰে আৰু এইখিনি কি সঁজুলি এইটো আপোনাৰ ধান নোলোৱা মানে
হয় যিকোনো বস্তু নিয়াবৰ কাৰণে নিয়া কৰিব পাৰি নিয়াবৰ কাৰণে হয়। আৰু ইয়াত প্ৰয়োজন হ'লে আপোনাৰ কাটিবও পাৰে কাটিব পাৰে আছে হয় কাটিব পাৰে আৰু এইটো ধান ৰুব পাৰে ধান ৰোৱা এইটোতো স্প্ৰে হয় আৰু এইটো কি কুকুৰা এইটো বেটেৰী দ্বাৰা স্প্ৰে কৰিব পাৰে হয় কাৰেণ্টৰ দ্বাৰা স্প্ৰে কাৰেণ্টৰ দ্বাৰা আৰু এইটো কামৰূপা আৰু এইটো ধান কটা মেচিন তেওঁলোকে সুন্দৰকৈ দেখাই দিছে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি কৃষি বিভাগৰ বস্তুখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ইয়াত প্ৰদৰ্শন হিচাপে সজাই তোলা আৰু যিখিনি হয় সঁজুলি আৰু যিখিনি মানে আপোনালোকৰ বীজ দেখালোঁ সেইখিনি আপোনালোকে যোগাযোগ কৰিলে তেখেতসকলৰ লগত আপোনালোকে পাই যাব আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ জয় আই অসম